Hello viewers, welcome to our YouTube channel Mr. and Mrs. Vlogs. আজি আমি ওলাই যাম, দূৰলৈ নাযাওঁ, ওচৰলৈ যাম বাৰু। আজি আমি আনিমগৈ এতিয়া গাহৰি মাংস। তো গাহৰি মাংস আনিবলৈ যাওঁ, তো সেইটোকে আপোনালোকক দেখুৱাম বুলি ভাবিলোঁ। এনেবা এইটো ভিডিঅ' কৰিবলগীয়া কোনো বিষয়ে নহয়, তথাপিও আমি এইটো ভাবিছোঁ কি এটা ধুনীয়া একদম এনজয় কৰক আপোনালোকে ভিডিঅ'টো মানে। তো ভিডিঅ'টো আৰম্ভ কৰোঁ, আপোনালোকে চাই থাকক। আৰু আপোনালোকে এয়া চাই থাকক, আমাৰ মানুহজনী ওলাইছে দেখিছেনে? কেনেকুৱা ষ্টাইলৰ দেখিছেনে? দেখিছে কি হৈ আছে? কেনেকুৱা ষ্টাইলত যাব আৰু এতিয়া। তাকো বেছি দূৰ নহয়, ওচৰতে মামাহঁতৰ ঘৰলৈ যাম মাংস আনিবলৈ, কাৰণ তাত মাংস কাটিছে। তো আৰু মোৰ হৈছে গাহৰি বহুত প্ৰিয়। ফাৰ্ষ্ট কি কৰোঁ, আমি দৰ্জা চুৰ খিৰিকিবোৰ মাৰি লওঁ পটাপট, আৰু সোনকালে যাব লাগে যেতিয়া পটাপট দৰ্জা খিৰিকিবোৰ মাৰি লওঁ আৰু গৈ থাকোঁ। এইফালে দেখিছে আপোনালোকে, এতিয়া বৰষুণ দিব অলপ পিছত। পূৰা ডাৱৰখিনি পূৰা ক'লা হৈ আছিলে, এতিয়া অলপ নীলা কৰিছে, কিন্তু পূৰা ক'লাই বুলি ক'ব পাৰি, কিন্তু কেমেৰাত তেনেকৈ অহা নাই। আৰু এইফালে হৈছে মানুহজনী আহি আছে খোজকাঢ়ি। তো এয়া গেট মাৰিছে, আৰু এতিয়া আমি যাম গাহৰি মাংস আনিবলৈ, কাৰণ আমাৰ মিছনটোৱে আছে গাহৰি। ইমান ডাঙৰ বৰষুণ আহিছে, কিন্তু গাহৰি বুলি ক'লে মানে একদম পাগল। গাহৰি বুলি ক'লে শিল জল ভাঙি একদম ধুমুহা, একো মতলব নাই। মুঠতে গাহৰি মেইন, আৰু গাহৰি খাই আমাৰ এই গাহৰি ওলাই গৈছে একদম বাহিৰৰ ফালে। গাহৰি খাব পাম বুলি আজি এখেতৰ জোচটো অলপ বেছিয়ে হৈ গৈছে, কিন্তু গাহৰি আনিলে নহ'ব, তুমি বনাব লাগিব। তুমি বনাব না তোমাৰ হাতৰ এসাঁজ খোৱাৰ লগে লগে মোৰ নিজৰে কিবা এটা ভাল লাগে। সেইটোৱে ভাবি থাকোঁ যে সদায় তোমাৰ হাতেৰে মই কিবা এটা আনিলে তোমাৰ হাতে খাম, সেইটোৱে আৰু এইটো তেল বুলি কয়, হয় নে ৰাইজ? এইটো তেল বুলি কয়, এইটো তেল। এইটো ৰাইজৰ কথা নাহে, এইটো তোমাক মই তেল মানে মই মৰমতে কৈছোঁ। ফাইনেলি মাংস লৈ ল'লোঁ, এতিয়া আমি ঘৰলৈ গৈ থাকিম। এডোখৰ স্কুটিত আহিলোঁ মানে, গাড়ীখন তাত থৈ আহিলোঁ। আৰু এয়া হৈছে আমাৰ দাদা, মাংস পুৰাটো মাৰিছোঁ। তো মাংসটো খাম গধূলিকৈ, তো আপোনালোকে আহিব যদি পাৰে। সেই গাইজ, আমি গাহৰি লৈ ল'লোঁ, আৰু এতিয়া তেখেতৰ একদম আত্মাই যেন শান্তি পাইছে একেবাৰে। আৰু এতিয়া বনাবলৈহে বাকী আছে। তুমি এতিয়া বনাইহে দেখাব লাগিব। বনাবা নাই? বনাবই লাগিব তুমি। আজি ৰাতিলৈকে ভিডিঅ'টো বনাম, তো আপোনালোকে চাই থাকক ভিডিঅ'টো। গাহৰি বনাব আমাৰ মিছেছে, আৰু আমি খাম, আৰু আপোনালোকক দেখুৱাম কেনেকৈ বনাইছে আৰু কেনেকুৱা হৈছে টেষ্টিটো, সেইটো আপোনালোকক দেখুৱাম। ফাইনেলি গাইজ, মই এতিয়া আহি পাইছোঁ মোৰ দোকানৰ পৰা। আপোনালোকক কেতিয়াবা মই দোকানখন দেখুৱাম বাৰু। তো আহি পাইছোঁ এতিয়া, আৰু এতিয়া মই অলপ ফ্ৰেছ হৈ লওঁ। ফ্ৰেছ হোৱাৰ পিছত আপোনালোকক কথা পাতি আছোঁ মই, আৰু কি ৰান্ধিছেনো মই চাব লাগিব। আৰু এতিয়া মই ফ্ৰেছ হৈ গ'লোঁ। এতিয়া ফ্ৰেছ হোৱাৰ পিছত মই চাম আজি কি বনাইছেনো। এতিয়া আমি আগবাঢ়ি গৈ আছোঁ, আপোনালোকে চাব পাৰে। আৰু কি বনাইছা? ভাত বনাইছা? চিকেন চাওমিন বনাই আছে। চিকেন চাওমিন আৰু ইয়াত কি বনাইছা? গাহৰি লিভাৰ বনাই আছে। আৰু গাহৰি নাবনালো আজি নবনোৱা, ঠিক আছে। তো গাইজ দেখিছে আপোনালোকে, মাংস বনাই আছে আৰু লগতে চিকেন চাওমিন। দিনত তাই খালে বোলে, এতিয়া মোলৈ অকণমান থৈ দিছে। আৰু আমাৰ ঘৰতো কোনোবা দিন দেখুৱাম আৰু ভিডিঅ' কৰি, গোটেই ভিডিঅ' মানে ঘৰত কি ক'ত আছে। তো এতিয়া বৰ্তমান নেদেখুৱাওঁ। দিনত বনোৱা চিকেন চাওমিনৰ ৰেচিপিটো এইটো ভিডিঅ'তে মই এড কৰি দিম, যদি কোনোবাই চাব বিচাৰে চাব পাৰে। চবেইতো জানেই আৰু চিকেন চাওমিন বনাবলৈ, কিন্তু মই কেনেধৰণে বনাওঁ সেইটোহে মানে দেখাব বিচাৰিছোঁ। প্ৰথমতে অকণমান ৰিফাইন তেল কেৰাহীত দি দিলোঁ, তাৰপিছত মেৰিনেট কৰি থোৱা মাংসকেইডোখৰত দিলোঁ,
তাৰপিছত এতিয়া এটা লোকেল ডিম ফ্ৰাই কৰি লৈছোঁ আৰু লগতে বিন অকণমান পিঁয়াজ নিমখ ছটিয়াই পিনে হাফ ফ্ৰাই কৰি ল'লোঁ। তাৰপিছত ইয়াত আদা ৰচুন অকণমান দিছোঁ। এতিয়া দি দিম বইল কৰি থোৱা নুডলছখিনি। এতিয়া নুডলছখিনি অকণমান ফ্ৰাই কৰিম ল' ফ্লেমত। ইছ ৰাম, মই ভাবিছোঁ চয়া চচখিনি ঢালি আছোঁ, মুখনি ফুলা নাই ফৰি ফৰি। এয়া চামুচেৰে দিছোঁ 1 চামুচ চয়া চচ আৰু অকণমান চিলি চচ আৰু তাৰপিছত এইখিনি ধুনীয়াকৈ লৰাই দিম। ৱাও। তাৰপিছত এয়া হৈছে ফ্ৰাই কৰি থকা চিকেন, ভেজিটেবলছ এণ্ড এগ আৰু এইখিনি আমি এতিয়া মিক্স কৰি দিম। ৱাও, কালাৰকেইটা ইমান ধুনীয়া লাগিছে, য়েল্ল', ৰেড, গ্ৰীণ, দেখিয়ে মানে খাবলৈ মন গৈছে। ৱাও, ফাইনেলি মোৰ চিকেন চাওমিন ৰেডি হৈ গ'ল। এয়া দি দিলোঁ টমেটো চিলি চচটো আৰু দেখিবলৈ কিমান ধুনীয়া লাগিছে নহয়নে? খাবলৈ বহুত টেষ্টি হৈছিল। আপোনালোকে ঘৰত ট্ৰাই কৰি চাব পাৰে। খাই আছোঁ দেই, মজা বনাইছে আছে, বহুত মজা বনাইছে। এইটো অলপ বেছিয়ে হৈছে কিন্তু ভাল হৈছে। আমাৰ খানা হৈ গ'ল আৰু আপোনালোকে দেখিব এতিয়া আমাৰ মানে কি কি আঞ্জা হ'ল আজি। অকল গাহৰি বুলি নহয় আৰু বহুত কিবা কিবি বনাইছে। কি কি বনাইছে এতিয়া চাওঁ, চাই পিনে আমি খাম বাৰু। চাওঁচোন কি কি আহে, বহি আছোঁ আৰু আপোনালোকেও চাই থাকক। ৱাও, খানা আহি গ'ল। খানাত চাওক কি কি আছে। এইফালে আছে কলডিল আৰু গাহৰি, এইখিনি হৈছে দাইল, দাইলৰ লগত এইখিনি হৈছে বৰালি মাছৰ এইটো মাছৰ জোল বুলি ক'ম, সৰিয়হৰ জোল, চৰি। আৰু এইফালে আছে আপোনালোকৰ এইখিনি হৈছে লিভাৰ গাহৰি, এইখিনি ফাট আৰু তোমালৈ লৈ আহা। তো এতিয়া আমি খাম, আপোনালোকে চাব। আৰু ভিডিঅ'টো একচুৱেলি কণ্টেণ্টটো কেনেকুৱা হৈছে কি কথা আপোনালোকে জনাবচোন, কাৰণ কেলৈ আমি কি কণ্টেণ্ট দিম ভাবিয়ে নাপাওঁ। তো এনেকৈ মানে কি বনাই আছোঁ ভিডিঅ'খিনি। মই গোটেইখিনিয়ে দি চাম আৰু বেলেগকৈ দি চাম কি কি কণ্টেণ্ট দিব পাৰোঁ। আৰু যিটো ভাল লাগে আপোনালোকে কমেণ্ট কৰি জনাব যে এইটো ভাল হৈছে, তো আমি সেইটো দিবলৈ, তেনেকুৱা কিবা দিবলৈ আমি চেষ্টা কৰিম। গোটেই চব ফালৰ পৰা আমি দি যাম কি কি দিব লাগে। ডেইলি ব্লগৰ নিচিনাকৈ আমি কিছুমান দিম বাৰু। এতিয়া খালি আমি খাই লওঁ, আপোনালোকে চাই থাকক আৰু কেনেকুৱা বনাইছে ইয়াতে গম পাই যাম। প্ৰথমতে হাতখন দি চাই ল'ম কেনেকুৱা লাগে খাই, তাৰপিছত আপোনালোকক জনাই আছোঁ, ঠিক আছে। এয়া আমি খাবলৈ বহিছোঁ। এইফালে চব কিমান ভাত খাই কিন্তু স্বাস্থ্যটো চব কাহিখন দেখিছা নাই কিমান ভাল লাগে। এয়া মই আটাইতকৈ কম খাওঁ চাগে ন। তো আমি প্ৰথম আৰম্ভ কৰিছোঁ আৰু মজা হৈছে। অঁ, মজা হৈছে খাবলৈ। কি ক'ম, বহুত ধুনীয়া বনাইছে। একচুৱেলি মই মানে কি মোক আজি কৈছিলে বনাবলৈ, কিন্তু মই নবনালোঁ। তো ধুনীয়া বনাইছে, কেতিয়াবা আহিব খাবলৈ। এতিয়া আমাৰ খাই মেলি হৈ গ'ল। খানাটো বহুত টেষ্টি বনাইছে, খাই বহুত ভাল লাগিছে। আৰু একচুৱেলি আজি কি হ'ল, গাহৰিটো নবনালে তাই, কাইলৈহে বনাব বোলে। তো আজি লিভাৰখিনি খালোঁ, মাংস অলপ বনাইছিলে, অলপ মাংস আৰু লগত আছিলে বৰালি মাছ। তো গোটেইখিনি খালোঁ, খাই লৈ এতিয়া শুম আৰু আজিলৈ ভিডিঅ'টো ইমানেই। বাই বাই। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।